অশেষ ধন্যবাদ ও কৃতজ্ঞতা জনাইছোঁ। আমাৰ এইবেলি 63 সংখ্যক হৰিনাম কীৰ্তন আমি 3 দিন 3 ৰাতি মানে 24 পোহৰ নাম কীৰ্তনেৰে আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ বা আমাৰ চলি আছে। অহাকালি ৰাতিপুৱা আমাৰ নাম কীৰ্তন সমাপ্ত হ'ব। তাৰপিছত আমাৰ কালি দিনত আমি যি মহাপ্ৰভুক ভোগ নিবেদন কৰিম, আমি ভোগৰ ব্যৱস্থা কৰিছোঁ। আমি সমূহ কৃষ্ণবাৰী খান্তবাৰী বাহী ৰাইজৰ তথা সমূহ মাজবাটবাহী ৰাইজৰ সহযোগত আমি আমাৰ 63 সংখ্যক হৰিনাম কীৰ্তন আমি উদযাপন কৰি কিনে আমি বহুত ভাল লাগিছে আমাৰ। আৰু আমি যোৱাবাৰৰ দৰে চব বছৰৰ দৰে এইবাৰো আমি সমূহ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমাৰ সহযোগ কৰাৰ কাৰণে। আৰু বহুত সুন্দৰ পৰিৱেশ, আমাৰ যি সমাজত যি উশৃংখল পৰিস্থিতি তাৰ কাৰণে খাম কটাৰ কাৰণে আমি এই ধৰণৰ নামৰ ব্যৱস্থা সকলো ঠাইতে কৰিব লাগে। তাকে আমি আমাৰ ৰাইজৰ সহযোগত আমি ইয়াতে কৰিছোঁ। ভক্তসকল বুলি ক'লে আমাৰ স্থানীয় খুচৰাবাৰী, খামটবাৰী, বেটিবাৰী আছে, খৰামুখা আছে, মাজবাট টাউন আছে তথা ঢেকীয়াজুলি, খাৰকটীয়া, ওৰাং, ৰৌতা আদি কৰি বহুত ভক্তসকলে আমাৰ ইয়াত আহি তেওঁলোকে নাম কীৰ্তন উপভোগ কৰিছে আৰু সকলোকে অহাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ।